নমস্কাৰ, ৰূপকুমাৰ কাশ্যপ এডুকেশ্যন চেণ্টাৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি নৱম শ্ৰেণীৰ ৰিজু ভাৰতীৰ সংস্কৃত বৰ্ণমালা এই পাঠটো আমি আলোচনা কৰিম। আশা কৰিছোঁ সকলোৱে ভালদৰে চাই থাকিবা আৰু যদি কোনোবাই বুজি নোপোৱা তেনেহ'লে মোক কমেণ্ট কৰিবা, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। এই পাঠটিৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সকলোবিলাক প্ৰশ্ন ইয়াত আলোচনা কৰা হ'ব। তোমালোকে ভালদৰে চাই থাকিবা আৰু উপকৃত হ'বা বুলি মই আশা কৰিছোঁ। প্ৰথমতে তোমালোকৰ সংস্কৃত বৰ্ণমালা এই পাঠটিৰ প্ৰথমতে আছে স্বৰবৰ্ণ। স্বৰবৰ্ণ নৱম শ্ৰেণীৰ স্বৰবৰ্ণসমূহ লিখিবলৈ পৰীক্ষাত নিদিয়ে। পৰীক্ষাত দিব যে সংস্কৃতত স্বৰবৰ্ণ কিমানটা, তোমালোকে উত্তৰ লিখিব লাগিব কিমানটা, 14টা। এতিয়া তথাপিও মই এবাৰ পঢ়ি দিছোঁ স্বৰবৰ্ণসমূহ এবাৰ শুনি যাবা তোমালোকে। অ, আ, ই, উ, ঋ, লি, এ, ঐ, ঔ। গতিকে প্ৰথম প্ৰশ্নটো হ'ল সংস্কৃতত স্বৰবৰ্ণ কিমানটা, 14টা। তাৰে পিছত তোমালোকৰ আছে স্বৰ চিহ্নসমূহ। স্বৰ চিহ্নসমূহ পৰীক্ষাত আহিয়ে থাকে, প্ৰায় আহে। হয়তো এইবাৰ তোমাৰ 6 মাহিলী পৰীক্ষা শেষেই হ'ল, কোনোবা পেপাৰত হয়তো স্বৰ চিহ্নসমূহ লিখিবলৈ দিছে। গতিকে স্বৰ চিহ্নসমূহ ভালদৰে লিখিব লাগে। আমাৰ ইয়াতে আৰ স্বৰ চিহ্ন, আকাৰ, ইৰ, হৰ্ষ ইকাৰ, ইৰ, দীৰ্ঘ ই, উৰ স্বৰ চিহ্ন, উৰ স্বৰ চিহ্ন, ৰিৰ স্বৰ চিহ্ন, ৰিৰ স্বৰ চিহ্ন, লিৰ স্বৰ চিহ্ন, লিটো যেনেকুৱা তেনেকুৱাই লিখিব লাগে। ইৰ স্বৰ এইকাৰডাল, ঐৰ স্বৰ চিহ্ন ঐ, ওৰ স্বৰ চিহ্নডাল আৰু ওৰ স্বৰ চিহ্ন। আৰু তোমালোকে ইয়াতে ভাবিছা অৰ স্বৰ চিহ্ন কিয় দিয়া নাই, অৰ স্বৰ চিহ্ন নাথাকে। তোমালোকে যদি পৰীক্ষাত লিখা অ বুলি দি ইয়াতে পূৰণ চিন এই কাটা চিনডাল দি পেলাই তলে তলে এনেকৈ লিখি যাব পাৰা। আৰ স্বৰ চিহ্ন, আকাৰ এনেকুৱাকৈ লিখি যাব পাৰা। তোমালোকে অৰ স্বৰ চিহ্ন অ লিখি কাটা চিন দিলা, তাৰপিছত আ লিখিলা, আ লিখি আৰ স্বৰ চিহ্ন দিলা, ইৰ লিখি ইৰ স্বৰ চিহ্নডাল দি দিলা, ইৰ লিখি ইৰ স্বৰ চিহ্ন দি দিলা। পৰীক্ষাত এনেদৰে লিখিবা। তাৰপিছত আছে ব্যঞ্জন বৰ্ণ। ব্যঞ্জন বৰ্ণসমূহ পৰীক্ষাত ব্যঞ্জন বৰ্ণসমূহ লিখিবলৈ নিদিয়ে, কিন্তু ইয়াৰ পৰা প্ৰশ্নটো হ'ব পাৰে কি যে সংস্কৃতত ব্যঞ্জন বৰ্ণ কিমানটা। তেতিয়া তোমালোকে উত্তৰ কিমান লিখিব লাগিব, 33টা। মনোযোগেৰে শুনিবা। তোমালোকে যদি কিতাপখন আছে উলিয়াই লোৱা, তাত গণি চোৱা 33টা আছে। আৰু মই যিবিলাক কৈ আছোঁ এখন বহীত উলিয়াই প্ৰশ্নবিলাক লিখা, পৰীক্ষাত চব কমন পৰিব, চিন্তাই কৰিব নালাগে। তোমালোকে ভালদৰে চাই থাকা, সকলো প্ৰশ্নৰ উত্তৰ ইয়াত পাই যাবা। আৰু যদি ভাল লাগে লাইক আৰু কমেণ্ট কৰি দিবা। তাৰে পিছত তোমালোকৰ আছে ছেকেণ্ড পেজটোত চাবা, সংযুক্ত বৰ্ণসমূহ আছে। এই সংযুক্ত বৰ্ণসমূহ বৰ ইম্পৰ্টেণ্ট। এই বৰ্ণসমূহ পৰীক্ষাত আহি থাকে। ক্ষয়টো কি দুটা বৰ্ণ লগ লাগি হৈছে, ক আৰু ছ। ত্ৰটো কি দুটা বৰ্ণ লগ লাগি হৈছে, ত আৰু ৰ। আৰু জ্ঞটো হৈছে জ আৰু ঞ। এইকেইটা খুব ইম্পৰ্টেণ্ট, পৰীক্ষাত আহিয়ে থাকে। তোমালোকে খুব মনোযোগেৰে চাবা। তাৰপিছত
এই পৰীক্ষাত আহিব পাৰে অনুস্বাৰ। অনুস্বাৰৰ প্ৰতীক চিহ্ন কি? অনুস্বাৰ বুলি ক'লে আমি কোনটো বুজো? এই বিন্দুৰ দৰেটো। এই অনুস্বাৰৰ প্ৰতীক চিহ্ন আহে, তোমালোকে বিন্দুটো দিলে হ'ল। বিসৰ্গৰ প্ৰতীক চিহ্ন কেনেকুৱা? বিসৰ্গৰ প্ৰতীক চিহ্ন দিলা এনেকুৱাকৈ চন্দ্ৰবিন্দু। তাৰপিছত হচন্ত বা হলন্তৰ প্ৰতীক চিহ্ন কোনটো? এইটো, এনেকৈ ডেছডাল দিলে হ'ল। লুপ্ত অ, ইয়াৰ প্ৰতীক চিহ্ন এচৰ নিচিনা, অসমীয়াত হটোৰ নিচিনা হয়, চোৱাই লোৱা এইটো। তাৰপিছত তোমালোকৰ আহিব পাৰে পৰীক্ষাত যে ব্যঞ্জন বৰ্ণত স্বৰ চিহ্নৰ যোগ। এতিয়া যিকোনো এটা ব্যঞ্জন বৰ্ণ দিব আৰু সেই ব্যঞ্জন বৰ্ণটোৰ লগত স্বৰ চিহ্নসমূহ যোগ কৰিবলৈ পৰীক্ষাত দিয়ে। তোমালোকে যদি আগৰ পেপাৰবিলাক চোৱা নিশ্চয় এই প্ৰশ্নটো দেখিবলৈ পাইছা নিশ্চয়। এতিয়া ইয়াতে তোমালোকৰ ৰিজু ভাৰতীত দিছে ক, ক বৰ্ণটোৰ লগত ব্যঞ্জন বৰ্ণ যোগ কৰি দেখুৱাই দিছে। পৰীক্ষাত তোমালোকক ক বৰ্ণ নিদি খও দিব পাৰে, গও দিব পাৰে, ঘও দিব পাৰে, চও দিব পাৰে, যি দিব, কিন্তু সেই বা ৰও দিব পাৰে। সেই যি বৰ্ণৰ লগত নেদক কিয় ব্যঞ্জন বৰ্ণ তাৰ লগত স্বৰ চিহ্ন যোগ কৰিব দিব। তেতিয়া তোমালোকে পৰীক্ষাত কেনেদৰে লিখিবা? ইয়াতে যেনেকৈ আছে তেনেকৈ লিখিলে হ'ল। তথাপি মই দেখুৱাই দিছোঁ। কটো লিখিলা, লিখি তাৰ সমান চিনিলা ক যোগ অ। তাৰপিছত ক কা আহি ক যোগ আ। কি ক যোগ ই, এনেকুৱাকৈ লিখিলে হ'ল। বা এনেকৈও লিখিব পাৰা, মই আৰু এটা বেলেগ হিট দিছোঁ। চ' ক যোগ অ এনেকৈ লিখিলে হ'ল ক। কিন্তু এতিয়া হচন্ত চিহ্ন দিব লাগিব দেই। ক যোগ আ সমান কা, ক যোগ ই সমান কি, ক যোগ ই সমান কি, এনেকুৱাকৈ লিখিব লাগিব। এই আহে পৰীক্ষাত ব্যঞ্জন বৰ্ণৰ লগত স্বৰ চিহ্ন যোগ কৰা। খুব মনোযোগেৰে চাই ল'বা। এইটো তোমালোকৰ পৰীক্ষাত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো পৰীক্ষাত আহি থকা দেখা যায়। যদি বহি ওলাই লৈছা তোমালোকে লিখি ল'বা এই প্ৰশ্নটো। তাৰপিছত আছে তোমালোকৰ সংযুক্ত বৰ্ণসমূহ বুলি আছে। এই সংযুক্ত বৰ্ণসমূহ কেনেদৰে চোৱা? ইয়াতে চোৱা, প য়, থ য়, ভ্য, ম্য, ল, ব্য, চ এনেকৈ আছে না। এতিয়া প্ৰশ্ন কেনেকৈ হ'ব জানানে? প য় আছে নহয়, সংযুক্ত বৰ্ণসমূহ ভাঙি দেখুওৱা বুলি দিব। তেতিয়াতো প যোগ য় এনেদৰে লিখিব লাগিব। এইটো আছে থৰ লগত য় আছে ন, তোমালোকে লিখিব থ যোগ য় এনেকৈ লিখিব লাগিব। তাৰপিছত এইটো আছে ভ ভৰ লগত ইয়টো যোগ কৰিব লাগিব। এনেকুৱাকৈ সংযুক্ত বৰ্ণসমূহ ভাঙি দেখুৱাবলৈ পৰীক্ষাত আহিয়ে থাকে। যিকোনো আহিব পাৰে। এইবিলাকতো সহজ, এইবিলাকৰ ভেজাল নাই। এইটো বা এইটোৱে আহিলে, ধৰি লোৱা এইটোৱে আহিছে, এইটো আহিছে চৰ লগত ইয়াতো যোগ কৰিছে, সংযুক্ত বৰ্ণটো ভাঙি দেখুওৱা। তোমালোকে লিখিবা কেনেকৈ? চ যোগ য়। এইবিলাক ভেজাল নাই। ভেজাল ক'ত আছে জানা?
প্ৰব্লেমটো পৰীক্ষাত যদি কুৱেশ্যন কনফিউজ কৰিব বিচাৰে তোমালোকক তেনেহ'লে কৰিব পাৰে কি এইটোত কৰিব পাৰে। মই দেখুৱাই দিছোঁ। ক ওপৰত ৰাফ কাটডাল দি দিছে। এতিয়া তোমালোকে কি লিখিবা? ক যোগ ৰ নে ৰ যোগ ক, কোনটো উত্তৰ শুদ্ধ? ইয়াৰ উত্তৰ শুদ্ধ হ'ল এইটো, এইটো নহয়, এইটো ভুল। পৰীক্ষাত আহে এনেকুৱাকৈ প্ৰশ্ন, যদি পেপাৰখন অলপমান ক্ৰিটিকেল টাইপৰ কৰিব বিচাৰে, পৰীক্ষাত এনেকুৱাকৈ আহিব পাৰে এইটো তোমাৰ এইটো এটা ইম্পৰ্টেণ্ট শ্ৰ, এইটো যদি আহে তোমালোকে লিখিব লাগিব চ যোগ ৰ। এইটো যদি আহে এইটো লিখিব লাগিব চ যোগ ৰ, এনেকুৱাকৈ লিখিব লাগিব। তাৰপিছত বাকীবিলাক সহজে পাবা, চব সহজে, ইমান টান নহয়। গ ধ বা গ এইবিলাক আহিলে একো নাই, গ এইবিলাক যেনেকৈ হওক এইবিলাক তোমালোকে পাৰিবা। গ যোগ ধ লিখি দিলে হ'ল, বা এইটো এটা ন গ যোগ ন লিখি দিলে হ'ল। এইবিলাক একো প্ৰব্লেম নাই, এইবিলাক সহজে হয়। তাৰপিছত তোমালোকৰ টানকেইটা মই কৰি দিম, তোমালোকৰ পৰীক্ষা যাতে কোনো ধৰণৰ ভুল নহয়। যদি ধৰি লোৱা এইটোৱে দিছোঁ জ জ, তেনেহ'লে জ যোগ জ, এইবিলাক সহজ, এইবিলাকৰ ভেজাল নাই। মই টানবিলাক কৰি দিছোঁ চাবা। প্ৰথমটো হ'ল কি, এটা মই দেখুৱাই দিছোঁ শ্ৰটো ন, তাৰে পিছত আহিব পাৰে কি কিয়, এইটো আহিব পাৰে। এইটো হ'লে কি লিখা জ যোগ নিয়। তাৰপিছত আহিব পাৰে ত্ৰ, প্ৰথমতে কিতাপখনত আছে সেইবিলাক ভালদৰে চাই লওঁ, মই অলপ আগত দেখুৱাই দিছিলোঁ। ত যোগ ৰ, তাৰপিছৰটো হ'ল শ্ৰটোতো মই দেখুৱাই দিলোঁ, শ্ৰটো তালিভ হ যোগ ৰ। তাৰপিছত হ'ব পাৰে তোমালোকৰ এই আৰু এটা দেখুৱাই দিছিলোঁ যে এইটো, এইবিলাক কনফিউজ লগাই, ৰটো আগত আহিব যোগ ক, এইবিলাক ভুল নকৰিবা। তাৰপিছত আমি নেক্সট পেজটোলৈ গৈছোঁ। ইয়াতে চোৱা সংখ্যাৰ নাম চিহ্ন অসমীয়া আৰু ইংৰাজী এনেকুৱাকৈ আছে এটা পেজত। ইয়াতে সংখ্যাৰ পৰীক্ষাত আহে কেনেকৈ, সংখ্যাৰ নামসমূহ লিখা, সংস্কৃত সংখ্যাৰ নাম লিখা 1ৰ পৰা 10লৈকে। তেতিয়া তুমিলোকে 1ৰ পৰা বা 0ৰ পৰা 10লৈকে দিব পাৰে, 0ৰ পৰা লিখিলা 10লৈকে। আৰু সংস্কৃতত সংখ্যা চিহ্নসমূহ লিখা, তেতিয়া সংখ্যা চিহ্নসমূহ এনেদৰে লিখিবা। এইটো 0ৰ চিহ্ন, এইটো 1ৰ চিহ্ন, এইটো 2, এইটো 3, এইটো 4, 5, 6, 7, 8, 9, 10, এইগিলা চিহ্ন। এতিয়া সংস্কৃতত যদি সংখ্যাৰ নামসমূহ লিখিবলৈ দিয়ে, সংখ্যাৰ নাম তোমালোকে লিখিবা কেনেকৈ, ইয়াতে চোৱাচোন 1ৰ পৰা 4লৈকে তিনিটা আছে, তাৰপিছততো এটা আছে, চিন্তা নাই। লিখিবা কোন এই তিনিটাৰ ভিতৰত, কি তিনিটা লিখিবা নে এটা লিখিবা? এনে যিকোনো এটা লিখিলেই হ'ল, কিন্তু মই তোমালোকক স্পেচিয়েলি কওঁ
যে তোমালোকে এইকেইটা লিখিলে বেছি মনত থাকিব। একম, দুয়ে, ত্ৰিণী, চতুৱাৰী, পঞ্চ, ষট, সপ্ত, অষ্ট, নৱ, দশ। এইকেইটা লিখিলে বেছি ভাল হ'ব, তো মনত থাকি যাব বেলেগ লেখাতকৈ। এতিয়া ইয়াতে যে প্ৰশ্ন, ইয়াত যে এই 1ৰ পৰা 4লৈকে যে তিনিটা দিছে, এইকেইটাৰ অৰ্থ কি? এইকেইটাৰ প্ৰথমটো, এইটো আছে তোমাৰ পুলিংগত, এইটো আছে স্ত্ৰীলিংগত, আৰু এইটো আছে নপুংসক লিংগ বা ক্লিবলিংগ। সংখ্যাৰ নামসমূহ 1, 2, 3, 4 ইয়ালৈকে পুলিংগ, স্ত্ৰীলিংগ, নপুংসক লিংগ থাকে। পুলিংগত একহ, 2টোত দৌ, 3টোত ত্ৰয়ঃ, 4টোত চত্বাৰঃ। স্ত্ৰীলিংগত 1টোক একা, 2টোক দ্বে, 3টোক তিস্ৰঃ, 4টোক চতস্ৰঃ। নপুংসক লিংগ বা ক্লিবলিংগত 1টোক একম, 2টোক দ্বে, স্ত্ৰীলিংগত দ্বে, নপুংসক লিংগত ত্ৰিণী আৰু 4টোক চতুৱাৰী। এইকেইটা পৰীক্ষাত এইবুলিও প্ৰশ্ন কৰিব পাৰে, পৰীক্ষাত বিভিন্ন ঘূৰে পাকে প্ৰশ্ন কৰিব পাৰে। তোমালোকে কনফিউজ নহ'বা, যি প্ৰশ্নই নকৰক তাক সঠিক উত্তৰ দিবা। পৰীক্ষাৰ পেপাৰটো পাঠৰ পৰাই হ'ব, কিন্তু ঘূৰাই ঘূৰাই প্ৰশ্ন কৰে, আৰু দেখাত ইজি যেন লাগিলেও সেইবিলাক বস্তু টান হয়, পৰীক্ষাৰ সময়ত টান হৈ যায়। এনেকুৱাকৈ প্ৰশ্ন কৰিব পাৰে যে সংস্কৃতত 1ৰ পৰা 4লৈকে পুলিংগত লিখা। তেতিয়ালৈকে তোমালোকে একম সেকেলা লিখিলে নহ'ব, তেতিয়া তোমালোকে লিখিব লাগে একহ, দৌ, ত্ৰয়ঃ, চত্বাৰঃ। যদি কৰে 1ৰ পৰা 4লৈকে স্ত্ৰীলিংগত লিখা, তেতিয়া লিখিব লাগিব একা, দ্বে, তিস্ৰঃ, চতস্ৰঃ। 1ৰ পৰা 4লৈকে নপুংসক লিংগত লিখা, তেতিয়া লিখিব লাগিব একম, দ্বে, ত্ৰিণী, চতুৱাৰী। এইকেইটা। আৰু যদি প্ৰশ্ন কৰে যে 1ৰ পৰা 10লৈকে সংস্কৃতৰ নামসমূহ লিখা, তেতিয়ালৈকে তোমালোকে একম, দ্বে, ত্ৰিণী, চতুৱাৰী, পঞ্চ, ষট, সপ্ত, অষ্ট, নৱ, দশ লিখিবা, আৰু 0ৰ পৰা দিলে 0টো লিখিবা, 0। ঠিক আছে, বুজি পাইছা? যদি তোমালোকৰ কিবা কামত আহে বুলি ভাবিছা, তোমালোকে লাইক আৰু কমেণ্ট কৰা, আৰু কিবা বুজি নাপালে মোক সুধিবা। এই পাঠটো একদম ইজি, একো চিন্তা কৰিবলগীয়া নাই। মই যিবিলাক কৈছোঁ এইবিলাকেই আহিব পৰীক্ষাত। এতিয়া আমি ইয়াতে আমি অলপ সংযুক্ত বৰ্ণসমূহৰ বিষয়ে অলপমান কৈ দিছোঁ, ভুল নকৰিবা। এইবিলাক ঘূৰে পাকে প্ৰশ্ন কৰে, এইবিলাক ইজি। ক যোগ য়, এইটো লিখিলা, ঠিক আছে। যদি খ লগত ধৰি লোৱা য় দিছে, এইবিলাক ইজি। খ যোগ য় এনেকুৱাকৈ লিখিলা, এইবিলাক সিমান টান নহয়। তো আশা কৰিছোঁ সকলোৰে বুজি পাইছা। যদি প্ৰশ্ন কৰে এনেকুৱাকৈ, আৰু এইটো কৰ প্ৰত্যাঘাত দিলে, তেতিয়াহ'লে ৰ যোগ ক লিখিবা। যদি ধৰি লোৱা শ্ৰ দিলে, এইটো কেনেকৈ লিখিবা? ছ যোগ ৰ। তাৰমানে যিটোৰ উচ্চাৰণ আগে হয় সেইটো লিখিব লাগিব। এতিয়া ৰকাৰডালৰ উচ্চাৰণ আগে হয়, গতিকে ৰটো আগত লিখিছোঁ, তাৰপিছত ক লিখিছোঁ, আৰু এৰে ছ পিছত ৰকাৰৰ উচ্চাৰণ হয়, গতিকে ছটোৰ পিছত ৰটো লিখিছোঁ। ঠিক আছে, এতিয়া আমি কি কি শিকিলোঁ চবৰে মনত আছেনে? আমি শিকিলোঁ স্বৰ চিহ্ন। স্বৰ চিহ্ন কিমানটা বুলি কৈছিলোঁ মই?
স্বৰচিহ্ন হ'ল 14টা। তাৰে পিছত শিকিলোঁ কি স্বৰচিহ্ন আমি 14টা শিকিলোঁ। ব্যঞ্জন বৰ্ণ কিমানটা 33টা। স্বৰবৰ্ণ 14টা, ব্যঞ্জন বৰ্ণ 33টা। তাৰপিছত স্বৰচিহ্নসমূহ লিখিবা। তাৰে পিছত তোমাৰ আছিলে কি যিকোনো ব্যঞ্জন বৰ্ণ এটাৰ লগত স্বৰচিহ্নসমূহ যোগ কৰা। ইয়াত তোমালোকৰ কিতাপত দিছে ক বৰ্ণৰ লগত ক ব্যঞ্জন বৰ্ণৰ লগত স্বৰচিহ্ন যোগ কৰা। তেতিয়া লিখিবা ক যোগ অ সমান ক, ক যোগ আ সমান কা, এনেকুৱা। তাৰপিছত সংযুক্ত বৰ্ণসমূহ মই দেখুৱাই দিলোঁ। তাৰপিছত সংখ্যা চিহ্নসমূহ আহিব পাৰে। সংখ্যা চিহ্নসমূহ তোমালোকে মই যেনেদৰে কৈছোঁ তেনেকৈ লিখিবা। তাৰপিছত সংখ্যাৰ নামসমূহ 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। এই পাঠটিৰ পৰা এইখিনি প্ৰশ্ন কৰিব পাৰে। তাত বাহিৰে বেলেগ প্ৰশ্ন কৰা দেখা নাযায়। আৰু হয়তো কেতিয়াবা প্ৰতীক চিহ্নসমূহ দিব পাৰে। অনুস্বাৰৰ প্ৰতীক চিহ্ন কি, তেতিয়া তোমালোকে এই বিন্দুটো দিলেই হ'ল। যদি প্ৰতীক চিহ্নতে অনুস্বাৰৰ প্ৰতীক চিহ্ন কি বিন্দুটো দিবা। তাৰে পিছত যদি বিসৰ্গত দিয়ে বিসৰ্গত এই দুটা বিন্দু দিলেই হ'ল। তাৰে পিছত দিব পাৰে হচন্তৰ প্ৰতীক চিহ্নটো কি এনেকুৱাকৈ দিলেই হ'ল। তাৰপিছত লুপ্তৰ প্ৰতীক চিহ্ন কি এই এছৰ নিচিনাটো। ঠিক আছে, এইখিনিয়ে তোমালোকৰ পৰীক্ষাত আহিবলগীয়া বিশেষ একো বিশেষ প্ৰশ্ন কৰা দেখা নাযায়। তোমালোকে যদি কিবা বুজি নোপোৱা মোক কমেণ্ট কৰা, মই চেষ্টা কৰিম। আৰু বাকী পাঠসমূহ চাই থকা মই অতি সোনকালে গোটেইবিলাক ৰিজু ভাৰতীৰ গোটেইখিনি চেপ্টাৰ দিবলৈ চেষ্টা কৰিম। তোমালোকে ভালদৰে চাই থাকিবা। মোৰ ইউটিউব চেনেলটো লাইক আৰু কমেণ্ট কৰিবা। ধন্যবাদ।